So hey, welcome back to my YouTube channel guys. তো কি খবৰ আপোনালোকৰ? I hope সকলো ভালে আছে আৰু মই বহুত দিন পিছত আজি আকৌ ইউটিউবত ব্লগ বনাই আছো। মানে বৰ্তমান ভিডিওটো ৰেকৰ্ড কৰি আছো কিন্তু দিও না নিদিও তাৰ একো ঠিক নাই। মানে ইয়াৰ আগতে এনেকৈ মানে বহুতটা ব্লগ বনাইছিলোঁ বাট দিয়া নাই, কিন্তু আজি প্ৰায় 6 মাহমান পিছত আকৌ মানে ভিডিঅ' বনাই আছোঁ। কিন্তু বহুত দিন পিছত মানে গাইজ কি হ'ল কেছটো, ৰাতিপুৱা মানে অলপ খোজকাঢ়িব ওলাই আহিছিলোঁ। যিহেতুকে মানে ঘৰত আছোঁ, বহুত দিন হ'ল এবাৰমান ঘৰতে আছোঁ, তো সেইটো কাৰণে আজি অলপমান মানে খোজকাঢ়িব ওলাই আহিছিলোঁ। তো খোজকাঢ়িব অহাতে কি হ'ল, মই লগতে ক'ল যে বল ব্লগ বনাওঁ, মোৰ তাৰ চেনেলটো আছিলে। তো সেইটো কাৰণে বোলো ভাবিলোঁ যে আকৌ ষ্টাৰ্ট কৰি দিওঁ আৰু লাহে কৰি কি বা হয় চাম। তো সেইকাৰণে ষ্টাৰ্ট কৰিছোঁ। মানে ভাবিছোঁ আজি অলপ মানে চাগে মানে বতৰ আজিকালি একদম গৰম, তো সেইটো কাৰণে মানে ভাবিছোঁ যে পাহাৰৰ ফালে যাম। তো ভাবিছোঁ এটা মানে সৰু চাই কিবা এটা ব্লগ এটা বনাব ট্ৰাই কৰোঁ। তোৰ পিছে আহি কেনেকুৱা লাগছে? আমি বোলে ইমান ৰাতিপুৱা আহিছোঁ, আজি দোকান খোলাই নাই এতিয়াও। মৰ্ণিং যে কেনেকুৱা লাগছে? চ' গাইজ আজি হৈছে 2 জুন। মানে ইয়াৰ আগত যিখিনি ভিডিঅ' চাই আছিল তো সেইখিনি ভিডিঅ' মানে আজিত কৰি 3 দিনমান আগত শ্বুট কৰা আছিল, কিন্তু কৰাৰ পিছত কি হ'ল মানে আৰু বাকীখিনি কণ্টেণ্ট বিচাৰি নাপালোঁ। মানে কি কৰিম, আৰু এইটো কাৰণে মানে মই ইউটিউবত ভিডিঅ' দিয়া নাছিলোঁ বহুত দিন, কাৰণ ভাবোঁ কিবা আকৌ সেইমতে কৰিব নোৱাৰোঁ। তো সেইটো কাৰণে আমাৰ দুটাৰ এক্সামো চলি আছিল আৰু পোৱা নাছিলোঁ সেইটো কাৰণে। তো কিন্তু এতিয়া আহিছোঁ মই বাইহাটাৰ ফালে, মানে লগৰ এটা দাদাকৰ বিয়া আছিল, তো আহিছোঁ বাইহাটাৰ ফালে। কিন্তু সেইকাৰণে ভাবিছোঁ আজি অলপ এইবিলাক পাহাৰ দেখিছোঁ ন, তো সেই পাহাৰবিলাক মানে ভিতৰ খোলা ভিতৰ খোলা অঁ, তো সেইবিলাক জেগা মানে অলপমান এক্সপ্ল'ৰ মানে কি আৰু চাওঁ আৰু মানে বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁতো, তো সেইকাৰণে মানে অলপ অকৱাৰ্ড লাগি আছে, মানে বুজিতো পাইছে। তো সেনেকুৱা তো বহুত দিন পিছত ট্ৰাই এটা কৰিছোঁ, মানে যাতে আগৰ নিচিনা আকৌ ব্লগিং কৰিব পাৰোঁ। এইটো দেখিছে না, এইটো আমি বহুত আগৰ পৰা দেখি আছিলোঁ, মানে বহুত দূৰ যেতিয়া আমি দূৰত আছিলোঁ, কিন্তু ভাবি আছিলোঁ যে এইটো মানে ধাবা হয়। ওচৰত আহি চাওঁ যে এইটো মানে বহুত ডাঙৰে ধাবা হয়। এই পাহাৰবিলাক দেখিছে না, মানে এই পাহাৰবিলাকত মানে এই পাহাৰবিলাকত মানে ভিডিঅ' বনাব খোজোঁ, বাট তাত গ'লে না বহুতখিনি কষ্ট হয়, কিন্তু সেইখিনি কষ্ট মতে ফলটো এনেও জিৰ'ই পাওঁ, মানে ফল পাওঁ, বাট মানে তাতে বহুতখিনি কষ্ট হয়। যদি তাত ভিডিঅ' বনাব লাগে আপোনালোকে কমেণ্ট কৰক, তাত ভিডিঅ' বনাব চেষ্টা কৰিম। চ' আপোনালোকে কমেণ্ট কৰিব, যদি তাৰ ওপৰত ভিডিঅ' লাগে দেন মই বনাম। আৰু যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব, নামটো Mr.Nat99X, তো তাত লিংক দিয়া আছে, তো ফ'ল' কৰি ল'ব। এটা এনেকুৱা চাউণ্ড শুনিব পাওঁ না, মানে এই পকাবিলাকে চাউণ্ড কৰে সৰু সৰু, তো সেনেকুৱা, কিন্তু গুৱাহাটীত এইবিলাক শুনিব নাপাওঁ। কিন্তু ইয়াতে এটা কি মজা চাউণ্ড, কেমেৰাত নাজানো, কিন্তু ইয়াতে মই যিটো ৰিয়েলত মানে বঢ়িয়া এটা মানে চিটুৱেশ্যন ফেচ কৰি আছোঁ, চিটুৱেশ্যন মানে এটা নেচাৰ এটা মানে উপভোগ কৰি আছোঁ আৰু। আগতে মানে গাইজ বহুত পাহাৰ দেখিছোঁ হা, মানে গুৱাহাটীতো বহুত পাহাৰ আছে, কিন্তু বহুত পাহাৰ দেখিছোঁ, কিন্তু ইমান ওচৰৰ পৰা এনেকৈ এইখিনিলৈকে চাওক, মানে ডাউন তাৰপিছত অকস্মাত আপ, মানে এনেকৈ পাহাৰ ফাৰ্ষ্ট টাইম দেখিছোঁ মই। আৰু ইফালে আছে এইবিলাক, মানে ইয়াতে পাহাৰ মানে কিবা খান্দি আছে, কিবা বনাব চাগে, ধাবা বনাব বুলি শুনিছোঁ, কিন্তু চিয়ৰ নহয় আৰু। কিন্তু মানে এনেকুৱাকৈ পাহাৰ, মানে একদম কি মজা এটা ভিউ। আজিকালি ইয়াতে মানে চৰকাৰৰ কিবা কনষ্ট্ৰাকশ্যন চলি আছে, কিবা হ'ব চাগে, গম নাপাওঁ। এইফালে চাওক গাড়ী চাড়ী আছে, আৰু কিন্তু ধুনীয়া লাগিছে জেগাখিনি, তো সেইটোৱে গাইজ, মানে বহুত দিন যিহেতুকে ভিডিঅ' বনোৱা নাছিলোঁ, তো সেইটো কাৰণে মই বহুতখিনি মানে আগতে যিখিনি কনফিডেঞ্চ আছিল, তো সেইখিনিও এতিয়া প্ৰায় নোহোৱা হৈ গৈছে, তো সেইখিনি আনিব ট্ৰাই কৰিছোঁ। কিন্তু ভিডিঅ'টোত মানে ক'ব গ'লে এইটো মই ফাৰ্ষ্ট টাইম, মানে আগতে যেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ, তো তেনেকুৱা ষ্টাৰ্টিঙৰ নিচিনা হৈ আছে। যদি কিবা ভুল হয় দেন মোক ক্ষমা কৰি দিব, তো সেইটোৱে। আৰু ভিডিঅ'টো চাই থাকক, মই আৰু আগলৈকে যাই আছোঁ, ইফালে ৰাস্তা আছে, আগৰ ফালে যাই আছোঁ, তো যিটো দেখাব পাৰোঁ, যি পাৰোঁ তাকে ট্ৰাই কৰি আছোঁ, চাওক। মানে কি হ'ল গাইজ, মোৰ মানে এক্সাম চলি আছিল, তো এক্সামৰ কাৰণে মানে ঘৰৰ পৰাও ছাপোৰ্ট কৰা নাছিল এইবিলাক ভিডিঅ', আৰু সেইকাৰণে মানে ময়ো মানে বহুত দিনৰ পৰা ভিডিঅ'বিলাক বনোৱা নাছিলোঁ। বাট এতিয়া যিহেতুকে মোৰ এক্সাম শেষ, আৰু এতিয়া মানে ৰিজাল্টো দিব লাহে কৰি, তো ঘৰতো এনেই আছিলোঁ, তাকে আৰু এনেও 1 মান্থটো এনেই খেদাই দিলোঁ, একো কাম নকৰিলোঁ। তো সেইটো কাৰণে ভাবিছোঁ এতিয়া আৰু বেকাৰ থকাত কৰি এনেই অলপ ইউটিউবতে কাম কৰোঁ,
লাইক ভিউজৰ কাৰণে নহয়, বাট মানে মোৰ মেমৰিজ হিচাপে থাকি যাব। এইটো ভিডিঅ'ত কিমান লাইক আহে কিমান ভিউজ আহে সেইটো নাজানো, বাট মানে এজ এ মোৰ মেমৰি থাকি যাব ইন ফিউচাৰ যে মই ইয়াতে আহিছিলোঁ। আৰু মই মেইন কথা মই সেইটো কাৰণে ব্লগবিলাক বনাওঁ, যাতে মই পিছত চালে যেনেকৈ আগতে বনোৱা ব্লগবিলাক এতিয়া চালে মানে ভাবোঁ আৰু আগতে এনেকৈ ষ্টাৰ্টিং কৰিছিলোঁ, এনেকৈ কথা কৈছিলোঁ, তো ঠিক তেনেদৰে এইটোও ছেম তেনেকুৱাই হয়। আৰু মাজত এইখন এখন ধাবা দেখিছোঁ, মানে ধাবাখন ইমান এটা মানে নিউকৈ খুলিছে চাগে, মানে ইমান এটা সেই গম পোৱা নাই, বাট মানে এখন ধাবা দেখিছোঁ আৰু এখন মানে গাইজ এইখন ধাবা নহয়, আই থিংক এইখন মানে ৰিজৰ্ট টাইপ। মানে এইফালেও মানে তাত হেৰি আছে, কি বুলি কয়, ৰুম চুম আছে আৰু মানে থাকিলে থাকিব পৰা টাইপ। আৰু ইফালে এইখন পাহাৰ, ইফালে মানে কি ধুনীয়া পথাৰ, আৰু ইফালে এইখন ধাবা টাইপ মানে ৰিজৰ্ট টাইপ চাগে। আৰু সেইটো ইফালে ৰুম চুম, মানে বহুত ডাঙৰ এটা এৰিয়া, মানে বঢ়িয়া লাগিছে আৰু একদম মানে এইবিলাক পাহাৰৰ মাজত, মানে বহুত দিন পিছত আহিছোঁ ইফালে। बजरंगबली ओम जिमाम बिंग बिंग बो तंग तंग सस्ते न से तार चिपक गई छाती से গাইছ ইয়াতে মানে ভালেকেইটা ফটোশ্বুট কৰিলোঁ, মানে ফটো ইহে তুলিছে, মই এটা ফটো ভাল নহ'ল গাইছ, এটা ফটো ভালকৈ নুতুলিল, কিন্তু অ'কে ফাইন, চেল্ফ লাভ আছে গাইছ, নিজে উঠিছোঁ গাইছ, ইনষ্টাত চাব পষ্ট কৰিছোঁ, এটা ফটো ভালকৈ নুঠাল, কৈ নাই গাইছ, বহুত দুখ। আৰু ইয়াতে মানে ভিউটো বঢ়িয়া হ'ল, এইফালে চাওক। তো গাইজ আজিলৈ ভিডিঅ'টো এইখিনিতে এৰো। যদি ভিডিঅ'টো অলপ হ'লেও ভাল লাগিল দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব। আৰু অতি সোনকালে নিউ ব্লগ আহিব, কিন্তু নিউ ব্লগ অহাৰ আগতে আপোনালোকে চাওক এইটো ভিডিঅ'ত কেনেকুৱা ৰেছপন্স কৰে, ব্ৰাইটনেছ কেনেকুৱা ৰেছপন্স কৰে। আৰু কৈছোঁৱে মই আকৌ ষ্টাৰ্ট কৰিছোঁ ইউটিউব, তো বাই বাই।